हेलो गाइज गुड मर्निंग वेलकम बैक टू माय यूट्यूब चैनल केनेकुवा खबर आपनालोকৰ आशा কৰিছোঁ সকলোৱে ভালেই আৰু আমাৰো ভাল আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চুলিখিনি এইকাৰণে মেলা আছে ৰাতিপুৱা বৰষুণ দি আছিল আৰু বৰষুণতে গা ধুই সেই ভিজি গ'ল মেলি থৈছোঁ শুকাবৰ কাৰণে আৰু 4 দিনমান হৈছে বৰষুণ দিয়ে আছে আৰু একচুৱেলি ভালেই হৈছে বহুত গৰম হৈ আছিলে মাজতে এতিয়া ঠাণ্ডা আৰু একচুৱেলি এটা কাৰণে বেয়া হৈছে মানুহৰ কাম ৰখি গৈছে কাম বন কৰিবলৈ আৰু সেই ভিডিঅ'বোৰ চাব শেষলৈকে মই ভিডিঅ' বহুত দিন দিয়াই নাছিলোঁ আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা শেষলৈকে চাব আৰু আশীৰ্বাদ মৰম চেনেহ ছাবস্ক্ৰাইব সকলো কৰি দিব তেন্তে ব'লক ভিডিঅ'টো আগুৱাই নি আৰু আপোনাক কৈছিলোঁ যে ভিডিঅ' এটা লৈ আহিছোঁ বুলি আৰু সেই ভিডিঅ'টো হৈছে এয়া কাপোৰবোৰ দেখিছে নহয় এয়া কাপোৰ মায়ে হাতে বোৱা আৰু ইয়াত প্ৰায় 11 যোৰ কাপোৰ আছে আজি আপোনালোকৰ আগত দেখুৱাম মায়ে কেনেধৰণে কাপোৰবোৰ বৈছে আৰু সেয়েহে ভিডিঅ'টো চাব দেই শেষলৈকে স্কিপ নকৰাকৈ তেন্তে চাই থাকক बहुत दूर माइक्रोफोन ना कथा कबले माने जिमान पारो तेने কৈছো আপনাকে মানে শুনি লব তেনেকে চেষ্টা কৰিম আৰু আন্ধাৰ হৈ পাৰে বতৰ ঠাণ্ডা আৰু একদম মানে ভিতৰত বনাইছো তো আন্ধাৰ নিচিনা হ'ব লাইট আছে তথাপি ভিডিঅ'টো আন্ধাৰ যাব পাৰে আপোনাকে ইগনোৰ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰথমতে দেখাইছো এইখন মেখেলা এযোৰ এক্সিট হয় ইয়াত ৰুলেছ মানে ইয়াত সৰু সৰু মানে এনেকৈ দিয়া আছে এখন নীলা মেখেলা আৰু সকলোৰে ফেভাৰিট নীলা কালাৰটো আৰু মোৰ ফেভাৰিট এখন মেখেলাখন আৰু ইয়াৰে চাদৰখন এইখন মই বেছি খুলি নেদেখাও কাৰণ ধুনু শুই আছে তাৰ উঠিলে মোৰ অসুবিধা হৈ যাব ভিডিঅ' বনাবলৈ সেয়ে মই এনেকৈ দেখাইছো এইখন হ'ব চাদৰখন ইয়াতে এনেকৈ ঘৰ ঘৰকৈ দিয়া আছে আৰু ইয়াতে পটি দিয়া আছে খুব এটা মৰম লগা কাপোৰ আৰু ন পছন্দ লাগিলে ক'ব দেই পাৰি আপোনাক ক'ব পাৰে আমাৰ ঘৰতে আপোনাক বৈ দিম মায়ে বৈ দিব আৰু মই নহয় দেই মই বব নাজানো আৰু এইখন যে পিংক কালাৰ এইযোৰ কাপোৰ আপোনালোকে দেখিছে মই জিয়া ভলি যাওঁতে ভিডিঅ'টো দিছিলোঁ পিন্ধি বনাইছিলোঁ যে এইযোৰ এখন ফুকি মেখেলা ইয়াৰ কাপোৰযোৰ আছে এইখন এখন ফুকি মানে পিংক কালাৰ মেখেলা ইয়াতো সৰু সৰুকৈ এনেকৈ ফুল দিয়া আছে ইয়াত পিংক কালাৰ হয় আৰু এইযোৰ হৈছে অৰেঞ্জ কালাৰ এইখন চাদৰখন দেই এইখন চাদৰখন বেছি খুলি নেদেখা আপোনালোকে বেয়া নাপাব মোৰ হাতত ইমান মানে সময় নাই কাৰণ ধুনু নুঠাৰ আগত মই ভিডিঅ'টো বনাই শেষ কৰিব লাগিব এইখন হৈছে চাদৰখন ইয়াত এনেকৈ বুটা দিয়া আছে গ্ৰীণ কালাৰ কমলা কালাৰ মানে গ্ৰীণ কালাৰটা ভাল লাগে আৰু এইখন হৈছে মেখেলাখন অকণ এনেকৈ দেখুৱাই দিছোঁ খুলি এয়া আৰু এইযোৰ গ্ৰীণ কালাৰে এনেকৈ দিয়া আছে এখন খুলি দেখাই দিছোঁ এখন সিম্পল এতিয়াহে মানুহজনে আধাখিনি উঠিছে সিম্পল আৰু এইযোৰ আপোনাক ওচৰতে মানে বিয়া খাবলৈ যাওক বা গাঁৱত অলপ ইফালে সিফালে ফুৰিব গ'লে পিন্ধিব পাৰে তেনেকুৱা কাপোৰযোৰ আৰু এইযোৰ এইটো কি কালাৰ বুলি কয় মোৰ মানে মনত অহা নাই আপোনালোকে নিজে জানিব আৰু কমলা কালাৰ এইযোৰ ঢেলা বগা গ্ৰীণ কালাৰ ফুল দিয়া আছে মোৰ মাতটো উঠি যাব একো নহয় এখন মেখেলাখন আৰু এইখনে যে চাদৰখন মাপটো তিনে মানে সৰুকৈ যাব পাৰে আপোনালোকে প্ৰব্লেম পাব একো নহয় ইগনোৰ কৰি আপোনালোকে চাব দে ভিডিঅ'বোৰ শেষলৈকে চাব মই বহুত কষ্ট কৰি বনাইছোঁ আৰু এইখন চাদৰখন ইয়াতে আঁচলটো চাওক খুবেই এটা মৰম লগা আঁচল আৰু এই যোৰ গুলপীয়া কাপোৰযোৰ কৈছিলোঁ যে মই জিয়া ভৰি যাওঁতে পিন্ধি গৈছিলোঁ সেই তাত ভিডিঅ' কৰিছিলোঁ এইযোৰ দেখিছে বেছি দেখাই নাথাকো আৰু এইখন হৈছে চাদৰখন এয়া চাদৰখন আৰু এইযোৰ হালধীয়া কাপোৰ এক্সিট হয় আৰু ইয়াতে মানে কলা এনেকৈ ঘৰ ঘৰকৈ দিয়া আছে এইযোৰ চিম্পুল আপোনালোকে ওচৰ পাজৰ পিন্ধিব পাৰে তেনেকুৱা আৰু এইখন এখন পিংক কালাৰ মেখেলা চিম্পুল এইখন চিলোৱা নাই দেই চিলোৱাই নাই আৰু এইখন ফুকি চাদৰ বগা কাৰণ নামঘৰত যাবলৈ সকলোকে লাগে আৰু সেয়েহে আমাৰ ঘৰতো আছে আৰু এতিয়া মা গৈ আছে পিছত কেতিয়াবা যাবলগীয়া হ'লে মোকো লাগিব তেনেকুৱা চাদৰ এয়া আচলটো দেখুৱাই দিব লাগে সেইটোহে ভাল লাগে এয়া আচলটো দেখ মই আচলটো নেদেখালো এয়া চাওক এয়া আছে আচলটো ইয়াত ৰুলেছ মাৰি দিছে ভাল লাগিছে এইখন এনেকুৱাখন মোৰো আছে দেই
এখন মাহ মোৰ আছে আৰু এইখন চাদৰখন মই মেখেলাখন আগতে দেখাই গ'লো আৰু এইখন চাদৰখন এইখন ৰঙা মেখেলা চিম্পুল ইয়াৰ লগত চাদৰ নাই আৰু ইয়াতে সৰু সৰুকৈ বুটা দিয়া আছে ইয়াত এখন আৰু এইখন আছে গুলপীয়া চাদৰ এতিয়া যিখন দেখাই গৈছিলোঁ পুকি মেখেলাখন বুলি সেইখন আৰু ইয়াৰ এইটো আচল এনেকৈ দিয়া যায় বেছি ফুল চুল না চিম্পুল আৰু বেছি চিম্পুলে ভাল ইমান ফুল দিয়া পিন্ধিব মানে ভাল নালাগে আৰু এইখন এখন হালধীয়া পুকি মেখেলা ইয়াৰ চাদৰ নাই ইয়াত এনেকৈ সৰু সৰু বুটা দিয়া আছে দেই আৰু এইখন এখন পুকি চাদৰ বগা এতিয়া কৈ গৈছিলে বগা চাদৰ খুবেই প্ৰয়োজন কাৰণ নামঘৰত যাবলৈ লাগিয়ে থাকে আৰু এইখন এখন বগা চাদৰ আৰু এইযোৰ এযোৰ হালধীয়া এক্সিট এইযোৰ এইখন হ'ল চাদৰখন মই বেছি খুলি নেদেখাওঁ এই চাদৰখন ইয়াতে গ্ৰীণ কালাৰ বুটা দিয়া আছে আৰু এইখন হৈছে মেখেলাখন আৰু এইযোৰ হালধীয়া কাপোৰযোৰ দেখাই হৈয়ে গ'ল মানে কি মায়ে মোবাইল ধৰি আছে দেই মায়ে কেমেৰা কৰি আছে মোক ভিডিঅ' মানে কৰি আছে আৰু মাক মাতি আছিলে দোকানত যাবলগীয়া আছিল যে সেইকাৰণে ভিডিঅ'টো ৰখাই দিলোঁ আৰু এতিয়া আকৌ অন কৰি দিছোঁ আৰু এইখন হৈছে চিম্পুল গামোচা কাপোৰ উলিয়াই থাকোঁতে যিটো মানে গামোচাখন ওলাই গ'ল সেয়ে আপোনালোকে দেখাই দিছোঁ এইখন চিম্পুল গামোচা হাতে বোৱা গামোচা দেই আৰু লাষ্ট এইখন দেখাবলৈ ওলাইছোঁ এইখন হৈছে মোৰ মানুহজনে বৈছে বোলে প্ৰথম ফুল বচা ঘৰত মানুহজন হৈছে মোৰ হাজবেণ্ড আৰু তেওঁৱে বৈছিলে এইখন গামোচা বৈছে মানে ফুলো বাচিছে এয়া যে তেওঁৱে ফুল বাচিছে বোলে এইখন মইতো একো নাজানো মই তাঁতশাল বোৱাটো একো নাজানোৱেই আৰু ফুল বচা বুলি ক'লে মই মৰিব পাৰোঁ সেইটো আৰু একেবাৰে নাজানিম আৰু তেওঁ কৈছে বোলে এয়া সহজ বোলে মোৰ কাৰণেতো আৰু নাজানা কাৰণে টানেই হ'ব সেইকাৰণে মৰমতে মায়ে এখন থৈ দিছে ধুনীয়াকৈ কাকো নিদিওঁ এখন কাকো মানে দিবলৈ নাই এখন ধুনীয়াকৈ থৈ দিম মই আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আৰু কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব কিবা যদি ভুল আছে কথা কোৱাত বা ভিডিঅ' বনাই থাকোঁতে আপোনালোকে যদি কিবা ভুল কৰিছোঁ আপোনালোকে ক্ষমা কৰি দিব আৰু এয়া ভিডিঅ' বনাই থকা আঁৰত মা আছিলে মায়ে মোবাইল ধৰি আছিলে আৰু ইমান কষ্টৰে মোবাইল ধৰি দিছে মোক ভিডিঅ' কৰিবলৈ সহায় কৰি দিছে আৰু আপোনালোকেও তেনেকৈ আশীৰ্বাদ কৰিব সহায় কৰক যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু কিবা যদি ভুল আছে ভিডিঅ' বনোৱাত বা কথা কোৱাত আপোনালোকে মোক ক্ষমা কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু মাক কিবা এটা ক'বলৈ দিছোঁ মায়ে ক'ব ভাল লাগিলে কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কওক কেনেকুৱা লাগিলে ক'ব দেই লাইট এটা দি দিব এয়া মা মুখত মানে তেনেকৈ অহা নাই আপোনালোকে ইগন'ৰ কৰি আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে মাৰ কাৰণে হ'লেও এটা লাইক হ'লেও কৰি দিব দেই ইমান কষ্ট কৰি মোবাইলটো ধৰি দিছে আৰু ইমান কষ্টৰে কাপোৰ বৈছে কাপোৰবোৰ আপোনালোকক দেখাইছোঁ মায়ে কেনেকুৱা কাপোৰ বৈছে আৰু ইমান কষ্টতে মোবাইলটো ধৰি দিছে সেয়েহে লাইক এটা হ'লেও কৰি দিব আৰু ভিডিঅ'টো বেছি আগ নবঢ়াওঁ ধুনু উঠিলে চাগে আৰু সেয়েহে ইয়াতে শেষ কৰিছোঁ আৰু তেতিয়াহ'লে বাই